জীৱনটো চুটি, সেয়ে এনে মানুহৰ লগত জীৱনটো কটাওক যিয়ে আপোনাক হহুৱায় আৰু ভাল পায়। যিয়ে কম বুজিব পাৰে, এই পৃথিৱীত তেওঁৱেই সকলোতকৈ সুখী। কিতাপ হৈছে শ্ৰেষ্ঠ আত্মীয়, যাৰ লগত কোনোদিন কাজিয়া নহয়, কোনোদিন মনোমালিন্য নহয়। ভালপোৱা আৰু আশীৰ্বাদ এই দুটা কেৱল শব্দই নহয়, ই হ'ল শক্তি, নেদেখিলেও সকলো সময়তে কাষতে থাকে। আধুনিকতাৰ পৰিচয় ব্যৱহাৰত পোৱা যায়, পোছাক বা সাজ-সজ্জাত নহয়। নিজৰ কৰ্মক ভয় কৰক, ঈশ্বৰক নহয়, কাৰণ ঈশ্বৰে আপোনাক ক্ষমা কৰিলেও আপোনাৰ কৰ্মই কেতিয়াও আপোনাক ক্ষমা নকৰে। আপুনি এই তিনি ঠাইত তিনিটা ফেক্টৰী অৱশ্যেই খোলক, মস্তিষ্কত আইচ ফেক্টৰী, হৃদয়ত লাভ ফেক্টৰী আৰু মুখত ছুগাৰ ফেক্টৰী। আপুনি আপোনাৰ মাক আনন্দত ৰাখক, ঈশ্বৰে আপোনাকো আনন্দত ৰাখিব। পৰিশ্ৰমে ধন আনে, পুণ্যই আনে সুখ, আলস্যই দৰিদ্ৰ আনে, পাপে আনে দুখ। আইনাত দেখা যায় নিজৰ সৌন্দৰ্য আৰু আচৰণত প্ৰকাশ পায় মনৰ সৌন্দৰ্য। নিজৰ যি আছে তাক লৈ সন্তুষ্ট থকাৰ নামেইটো হৈছে সুখ। জীৱনটোক ভাল পাওক, ঈশ্বৰক ভাল পাওক। ধন্যবাদ।